Hello friends, আজি আপোনালোকক আসাম জিকে অন্যটা ভিডিঅলৈ স্বাগতম জনাইছো। বন্ধু-বান্ধৱীসকল ভিডিঅটো আপোনালোকে স্কিপ নকৰিব কিয়নো ভিডিঅটো বহুত ইম্পৰ্টেন্ট হয়। যিবিলাক ক্যান্ডিডেটে কম্পিটিটিভ এক্সাম DHS বা DME বা যিকোনো ডাইৰেক্ট ৰিকুৱাৰমেন্টৰ যদি পৰীক্ষা দিবলৈ বিচাৰে তেনেহলে হেহতৰ সাধাৰণ জ্ঞানৰ ওপৰত বহুত কেইটা কোৱেশ্চন হদা হয়। সো বন্ধু-বান্ধৱীসকল যদি আপোনালোকে ভিডিঅটো হেখলৈ চাই হয়তো আপোনালোকক বহুত উপকাৰ হ'ব। সো ভিডিঅটো স্কিপ নকৰি হেখলৈ চাই থাকিব আৰু ইন ফিউচাৰ এনে ধৰণৰ আপোনালোকে অসমৰ যিকোনো জিকে সমূহ পাবলৈ হলে চেনেলটোক সাবস্ক্ৰাইব কৰি ৰাখিব কিয়নো এইটো চেনেলত কেৱল জিকেৰ বিষয়ে ভিডিঅ দিয়া হয়। সো বন্ধু-বান্ধৱীসকল বলক ভিডিঅটো আৰম্ভ কৰো। তো আজিৰ প্ৰথম কোৱেশ্চনটো হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় জন্তুৰ নাম কি? এটা এনসার হ'ব ডি নাম্বাৰ। ভাৰতৰ ৰাষ্ট্ৰীয় জন্তুৰ নাম হৈছে বেংগল টাইগাৰ। বেংগল টাইগাৰ হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় জন্তু। সো বন্ধু-বান্ধৱীসকল আপোনালোকে কিন্তু কমেন্ট কৰি জনাব যে এনসারটো কি হয়। দ্বিতীয় নাম্বাৰ যেটো কোৱেশ্চন হেতু মই পঢ়ি দিছো। দ্বিতীয় নাম্বাৰ কোৱেশ্চনটো আছে ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল? মই অলপ সময় ৰখি দিছো। এনসারটো কৈ দিছো বি নাম্বাৰ যে ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি আছিল ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। তাৰ পিছত 3 নম্বৰ যেটো কোৱেশ্চন আছে হেতু এতিয়া মই কৈ দি আছো যে ভাৰতৰ ৰাষ্ট্ৰীয় পিতৃ কাক বুলি কোৱা হয়? তাৰ মানে ভাৰতৰ জাতীয় পিতৃ কাক কোৱা হয়? সো বন্ধু-বান্ধৱীসকল কমেন্ট কৰি জনাব তলত। মই অলপ সময় ৰখি দিছো। সো এনসারটো মই কৈ দি আছো ভাৰতৰ জাতীয় পিতৃ বুলিলে মহাত্মা গান্ধীক কোৱা হয়। আমি সকলোৱে জানো যে মহাত্মা গান্ধীক ভাৰতৰ জাতীয় পিতা বুলি কোৱা হয়। তাৰ পিছত 4 নম্বৰ যেটো কোৱেশ্চন আছে সৌৰজগতৰ আটাইতকৈ সৰু গ্ৰহটোৰ নাম কি? 4টা অপচন আছে পৃথিৱী, বুধ, শুক্ৰ আৰু আছে এটা ওপৰৰ এটাও নহয়। সো বন্ধু-বান্ধৱীসকল এনসার কোনটো হ'ব আপোনালোকে কিন্তু কমেন্টত জনাব আৰু এনে ধৰণৰ জিকে সমূহ পাবলৈ আপোনালোকে চেনেলটোক সাবস্ক্ৰাইব কৰি ৰাখিব। ইয়াৰ উত্তৰটো হ'ব বি। বি হৈছে সৌৰজগতৰ আটাইতকৈ সৰু গ্ৰহ। তাৰ পিছত 5 নম্বৰ যেটো কোৱেশ্চন হেতু হৈছে সৌৰজগতৰ মুঠ গ্ৰহৰ সংখ্যা কিমান? এইটো বহুত ইম্পৰ্টেন্ট হয়। বন্ধু-বান্ধৱীসকল আপোনালোকে কমেন্টত জনাব যে সৌৰজগতৰ মুঠ গ্ৰহৰ সংখ্যা কিমান? মই ৰখি দি আছো আপোনালোকে জনাই দিব। সো বন্ধু-বান্ধৱীসকল সৌৰজগতৰ মুঠ গ্ৰহৰ সংখ্যা আমি সকলোৱে জানো। এনসারটো হ'ব বি নাম্বাৰ 8। সৌৰজগতৰ মুঠ গ্ৰহৰ সংখ্যা 8টা। তাৰ পিছত 6 নম্বৰ যেটো কোৱেশ্চন কোনটো ৰং শান্তিৰ প্ৰতীক হয়? তাৰ মানে কোনটো ৰঙক শান্তিৰ প্ৰতীক হিচাপেও জনা যায়? উত্তৰটো হ'ব বগা। বি নম্বৰ এনসার হ'ব যে শান্তিৰ প্ৰতীক বুলিলে আমি বগা ৰঙকে বুজো। তাৰ পিছত তলফালে গৈ এতিয়া আপোনালোকক মই 7 নম্বৰ কোৱেশ্চনটো কৰি দিম। সো বন্ধু-বান্ধৱীসকল আপোনালোকে কিন্তু এনে ধৰণৰ জিকে সমূহ পাবলৈ হলে চেনেলটোক সাবস্ক্ৰাইব কৰি ৰাখিব। তাৰ পিছত 7 নম্বৰ যেটো কোৱেশ্চন আছে হেতু আছে ক্ৰিকেট খেলত কিমানজন খেলুৱৈ থাকে? এইটো আমি সকলোৱে জানো। বি নম্বৰটো হ'ব উত্তৰ 11জন। 11জন ক্ৰিকেট খেলৰ প্লেয়াৰ হয়। তাৰ পিছত 8 নম্বৰ যেটো কোৱেশ্চন আছে প্ৰাপ্ত বয়স্ক মানুহৰ মুখত দাঁত কেইটা থাকে? আপোনালোকে হয়তো বহুতে জানে আৰু কিছুমানে নাজানেও। সো ইয়াৰ এনসারটো আপোনালোকে কমেন্টত জনাব। ইয়াৰ যেটো উত্তৰ হেতু হ'ব সি নম্বৰ 32 যে প্ৰাপ্ত বয়স্ক মানুহৰ মুখৰ ভিতৰত সৰ্বমুঠ 32টা দাঁত আছে। তাৰ পিছত 9 নম্বৰ যেটো কোৱেশ্চন হেতু মই কৈ দি আছো। 9 নম্বৰ কোৱেশ্চনটো আছে কোনটো চনত ভাৰতে প্ৰথমবাৰৰ বাবে মহাকাশ যাত্ৰা কৰিছিল? এইটো খুবেই ইম্পৰ্টেন্ট বন্ধু-বান্ধৱীসকল আপোনালোকে কমেন্ট কৰি জনাব যে মই আকৌ কোৱেশ্চনটো কৈ দি আছো যে কোনটো চনত ভাৰতে প্ৰথমবাৰৰ বাবে মহাকাশ যাত্ৰা কৰিছিল? এটোৰ এনসার হ'ব সি নম্বৰ 1975 চন। 1975 চন 1975। তাৰ পিছত 10 নম্বৰ যেটো কোৱেশ্চন আছে নিম্নলিখিত কোনটো চৰাই আটাইতকৈ ডাঙৰ? বন্ধু-বান্ধৱীসকল ইয়াতে 4টা মান অপচন আছে যেটো শুদ্ধ হয় আপোনালোকে কমেন্টত জনাব। সো মই উত্তৰটো আপোনালোকক কৈ দি আছো যে নিম্নলিখিত কোনটো চৰাই আটাইতকৈ ডাঙৰ? হৰিণা যেহেতু চৰাই নহয় জন্তু হয় বগলীও সৰু হয় কিন্তু হৈছে এনসারটো হ'ব বি নম্বৰ। বন্ধু-বান্ধৱীসকল বি নম্বৰ হৈছে উট পক্ষী। চৰাইৰ ভিতৰত আটাইতকৈ ডাঙৰ চৰাই হৈছে উট পক্ষী। তাৰ পিছত 11 নম্বৰ যেটো কোৱেশ্চন আছে হেতু তাজমহল কোনটো ৰাজ্যত অৱস্থিত? এইটো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয়। আপোনালোকে মনত ৰাখিবলৈ চেষ্টা কৰিব যে তাজমহল বি নম্বৰ হ'ব এনসার উত্তৰ প্ৰদেশত অৱস্থিত।
যে তাজমহল ইউপিত অৱস্থিত বা উত্তৰ প্ৰদেশত অৱস্থিত তাৰপিছত 12 নম্বৰ যেটো কোৱেশ্চন আছে হেতু কোনটো ৰাজ্যক ভাৰতৰ হৃদয় বুলি কোৱা হয় সো বন্ধু-বান্ধৱীসকল আপোনালোকে কমেন্টত জনাব যিসকলে জানে যে ভাৰতৰ হৃদয় ৰাজ্য বুলিলে কাক বুজোৱা হয় আপোনালোকে কমেন্টত নিশ্চয় জনাব সো মই উত্তৰটো আপোনালোকক কৈ দি আছো যে ভাৰতৰ যেটো হৃদয় ৰাজ্য এইটো কোৱেশ্চনটো বহুত ইম্পৰ্টেন্ট হয় আৰু আপোনালোকে ইয়াক মনত ৰাখিবলৈ যত্ন কৰিব কিনো এইটো পৰীক্ষাত অহাৰ খুবে চান্স থাকে সো মই আপোনালোকক কৈ দি আছো ভাৰতৰ হৃদয় ৰাজ্য বুলিলে যেটো বি নম্বৰ অপচন আছে মধ্যপ্ৰদেশক বুজোৱা হয় তাৰ পিছত 13 নম্বৰ ভাৰতৰ প্ৰথম মহিলাৰ ৰাজ্যপাল কোন আছিল এইটো হ'ব হৰজনী নাইডু এইটো কিন্তু খুব ইম্পৰ্টেন্ট কোৱেশ্চন কোন এটা ইম্পৰ্টেন্ট নহয় বুলি এৰি নাযাব তাৰ পিছত 14 নম্বৰ যেটো কোৱেশ্চন আছে হেতু মই কৈ দি আছো ভাৰতৰ ৰাজধানী কি ইয়াতে চাৰিটা অপচন আছে নিশ্চয় আমি সকলোৱে জানো যে ভাৰতৰ ৰাজধানী হৈছে দিল্লী তাৰ পিছত বন্ধু-বান্ধৱীসকল 15 নম্বৰ যেটো কোৱেশ্চন আছে 15 নম্বৰ কোৱেশ্চন স্বাধীনতা দিৱস কেতিয়া উদযাপন কৰা হয় এইটোৰ সঠিক আনসাৰ হ'ব এ নম্বৰ 15 আগষ্ট 15 আগষ্টত আমাৰ ভাৰতবৰ্ষত স্বাধীনতা দিৱস হিচাপে পালন কৰা হয় কিনো 1947 ৰ 15 আগষ্টত আমাৰ ভাৰত স্বাধীন হৈছিল সো বন্ধু-বান্ধৱীসকল এতিয়া 16 নম্বৰ কোৱেশ্চন গণতন্ত্ৰ দিৱস কেতিয়া উদযাপন কৰা হয় ইয়াৰ সঠিক আনসাৰটো হৈছে 26 জানুৱাৰী তাৰিখে আমাক গণতন্ত্ৰ দিৱসটো পালন কৰা হয় তাৰ পিছত 17 নম্বৰ যেটো কোৱেশ্চন মহাত্মা গান্ধীৰ জন্ম কেতিয়া হৈছিল এটো কিন্তু খুবই ইম্পৰ্টেন্ট কোৱেশ্চন হয় এটো আহি থাকে আপোনালোকে মুখস্থ ৰাখিব যে আমাৰ ভাৰতৰ জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্ম হৈছিল 2 অক্টোবৰ আপোনালোকে কিন্তু আগতে মই কোৱাৰ আগতে কমেন্ট কৰি জনাবলৈ চেষ্টা কৰিব তেতিয়া হলে আপোনালোকত মনত থকাৰ চান্সেছটো বেছি হয় সো বন্ধু-বান্ধৱীসকল তাৰ পিছত 18 নম্বৰৰ যেটো কোৱেশ্চন আছে ভাৰতৰ ৰাষ্ট্ৰীয় গান কি এইটো হ'ব জন গণ মন দুটা ষ্টেপত হয় ভাৰতৰ ৰাষ্ট্ৰীয় গান বুলিলে আমি জন গণ মন বুজো আৰু ভাৰতৰ ৰাষ্ট্ৰীয় গীত আৰু গান দুটা বেলেগ বস্তু হয় ভাৰতৰ ৰাষ্ট্ৰীয় গীত হয় বন্দে মাতৰম ইয়াতে স্পষ্টভাৱে লিখা আছে আপোনালোকে চাব পাৰে এ নম্বৰ যে ভাৰতৰ ৰাষ্ট্ৰীয় গীত বুলিলে আমি বন্দে মাতৰমক বুজো আৰু ভাৰতৰ ৰাষ্ট্ৰীয় গান বুলিলে জনগণ মন বুজো ইয়াতে 20 নম্বৰ যেটো কোৱেশ্চন ইম্পৰ্টেন্ট হয় যে বন্দে মাতৰমৰ লেখক কোন বন্দে মাতৰমৰ যেটো গীত আছে এই গীতটো কোনে লিখিছিল এইটোৰ সঠিক আনসাৰ হ'ব বঙ্কিম চন্দ্ৰ চেটাৰ্জী এটা যেটো বি নম্বৰ আনসাৰ সো বন্ধু-বান্ধৱীসকল আপোনালোকে মই আনসাৰ কৰাৰ আগতে আপোনালোকে আনসাৰটো কিন্তু কৰিবলৈ চেষ্টা কৰিব যে বন্দে মাতৰমে বঙ্কিম চন্দ্ৰ চেটাৰ্জী লিখিছিল তাৰ পিছত 21 নম্বৰ যেটো কোৱেশ্চন আছে হেতু জনগণ মনৰ লিখক কোন এটো আছে ৰবীন্দ্ৰনাথ ঠাকুৰ যে ভাৰতীয় ৰাষ্ট্ৰীয় গানটো কোনে লিখিছিল ৰবীন্দ্ৰনাথ ঠাকুৰ তাৰ পিছত 22 নম্বৰ যেটো কোৱেশ্চন পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাদেশ কোনটো ইয়াতে চাৰিটা অপচন আছে সো আমি এটো জনা দৰকাৰ যে পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাদেশখনৰ নাম হৈছে এছিয়া মহাদেশ হৈছে পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ মহাদেশ তাৰ পিছত 24 নম্বৰ যেটো কোৱেশ্চন আছে যে পৃথিৱীত কিমানটা মহাসাগৰ আছে সো এইটো খুবই ইম্পৰ্টেন্ট আৰু এইটো আমি সকলোৱে জানো যে পৃথিৱীত মুঠ 5টা মহাসাগৰ আছে তাৰ পিছত 25 নম্বৰ যেটো কোৱেশ্চন আছে মই কৈ দি আছো ভাৰতৰ সৰ্বোচ্চ অসামৰিক বঁটা কোনটো হেতু আনসাৰ হ'ব ভাৰত ৰত্নই হৈছে ভাৰতৰ সৰ্বোচ্চ অসামৰিক বঁটা তাৰ পিছত 26 নম্বৰ কোৱেশ্চন ভাৰতৰ সৰ্বোচ্চ মছলা উৎপাদন কৰা ৰাজ্য কোনটো এটো ইম্পৰ্টেন্ট হয় সো বন্ধু-বান্ধৱীসকল ইয়াৰ আনসাৰ হ'ব কেৰালা ৰাজ্যত ভাৰতৰ আটাইতকৈ বেছি পৰিমাণে মছলা উৎপাদন কৰা হয় তাৰ পিছত 27 নম্বৰ যেটো কোৱেশ্চন আছে দ্ৰোণাচাৰ্য বঁটা কাক দিয়া হয় বন্ধু-বান্ধৱীসকল এইটো খুব ইম্পৰ্টেন্ট কোৱেশ্চন হয় যে দ্ৰোণাচাৰ্য বঁটা কাক দিয়া হয় ক্ৰীড়া প্ৰশিক্ষক তাৰ মানে যিয়ে খেলসমূহক প্ৰশিক্ষক দিয়ে যিয়ে গাইড কৰে তাকে দিয়া হয় হেতু হ'ব ক্ৰীড়া প্ৰশিক্ষকক দ্ৰোণাচাৰ্য বঁটা দিয়া হয় তাৰ পিছত 28 নম্বৰ যেটো কোৱেশ্চন আছে বন্ধু-বান্ধৱীসকল ভাৰতৰ ৰাষ্ট্ৰীয় চৰাই কি হেতু আছে আমাৰ ময়ূৰ সি নম্বৰৰ যেটো আনসাৰ হয় ইয়াতে বি কিন্তু দুটা দিছো সো বন্ধু-বান্ধৱীসকল
আপোনালোকে ভুলটো ধৰি নাৰাখি ক্ষমা কৰি দিয়াৰ চেষ্টা কৰিব সো ভাৰতৰ ৰাষ্ট্ৰীয় চৰাই হৈছে ময়ূৰ বা মৰা চৰাই তাৰপিছত 29 নম্বৰ যেটো কোৱেশ্চন আছে ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিল এইটো খুবেই ইম্পৰ্টেন্ট হয় বন্ধু বান্ধৱীসকল এইটো আপোনালোকে মনত ৰাখিবলৈ যত্ন কৰিব এইটো কিন্তু পৰীক্ষাত আহি থাকে জিকেৰ ক্ষেত্ৰত যে ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী আছিল জৱাহৰলাল নেহেৰু সো বন্ধু বান্ধৱীসকল তাৰপিছত 30 নম্বৰ যেটো কোৱেশ্চন আছে অন্তিম কোৱেশ্চনটো মই এটা আপোনালোকক দেখাই দিম সো বন্ধু বান্ধৱীসকল আজিৰ অন্তিম কোৱেশ্চনটো আছে আমাৰ শৰীৰত কিমান ডাল হাড় আছে ইয়াৰ সঠিক এনসাৰ হ'ব 206 ডাল সি নম্বৰ যেটো এনসাৰ যে মানুহৰ শৰীৰত মুঠ 206 ডাল হাড় থাকে সো বন্ধু বান্ধৱীসকল আজিৰ জিকেখিনি 30টা কোৱেশ্চনতে সামৰি মাৰিছো যদি আপোনালোকে ভৱিষ্যতে আৰু কোনো ধৰণৰ ইম্পৰ্টেন্ট জিকেসমূহ পাবলৈ বিচাৰে আপোনালোকৰ কোনো এক্সামৰ ক্ষেত্ৰত জিকে দৰকাৰ হয় সো এনে ধৰণৰ ভিডিঅ'সমূহ পাবলৈ হলে চেনেলটোক আপোনালোকে সাবস্ক্ৰাইব কৰি ৰাখিব আৰু ভিডিঅ'টো ভাল পালে এটা লাইক কৰি দিব আৰু যিমান পাৰে বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব সো বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ' মানে সামৰি মাৰিছো ধন্যবাদ